নমস্কাৰ, খেতিয়ক চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভাল খবৰ আপোনালোকক দিম আৰু খবৰটো পাব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো পানীডিং বাৰ্ড চেঞ্চুৰী মোৰ মোবাইলত উঠা এটা দৃশ্য আপোনালোকক দেখালোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। হয় বন্ধুসকল, আজি ভাল খবৰটো হৈছে শিৱসাগৰ জিলাত গাহৰি পালকসকললৈ আগবঢ়োৱা বিজ্ঞানসন্মত গাহৰি মাংস বিক্ৰীৰ বিপণী দিয়া হ'ল আৰু এই প্ৰচেষ্টা হাতত লৈছিলে সদৌ অসম গাহৰি পালক সন্থা শিৱসাগৰ জিলা সমিতি। আন্তৰিক আৰু একাগ্ৰতাৰ ফলত অসম চৰকাৰৰ শিৱসাগৰ জিলা পশু চিকিৎসা বিভাগৰ সহযোগত এপাৰ্ট আৰু আছাম লাইফ ষ্টক এণ্ড পল্ট্ৰি কৰ্পৰেশ্যন পশুধন নিগমৰ সহায়ত এইখিনি ব্যৱস্থা কৰিছে আৰু ইয়াৰ জৰিয়তে গ্ৰাহকসকলে থলুৱা গাহৰি মাংস ক্ৰয়ৰ সুবিধা পোৱাৰ লগতে থলুৱা পালকসকলো অলপ হ'লেও উপকৃত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গাহৰি মাংস কটা দোকানসমূহ আবণ্টন পোৱা পালকসকলে বিভাগত ন্যূনতম কিছু টকা আৰু নথিপত্ৰ জমা দিব লগা হৈছিল আৰু সেইখিনি দিয়াৰ পিছত তেওঁলোকে এই দোকানসমূহ পাইছে। আৰু কোনোবাই যদি দোকানসমূহ বিচাৰে আমাৰ শিৱসাগৰ জিলাৰ পালকসকলে বিভাগৰ লগত যোগাযোগ কৰিব পাৰে আৰু সদৌ অসম গাহৰি পালক সন্থা শিৱসাগৰ জিলা সমিতিৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু এইখিনিকে আপোনালোকৰ আগত ইনফৰ্মেশ্যন দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।